ওম শান্তি। দুই প্ৰকৃতিৰ মাজত মই মাষ্টাৰ ব্ৰহ্মাৰ আত্মাত সমগ্ৰ দুনিয়াক মুক্তিধামৰ দৰ্শন কৰোৱাৰ, মুক্তিধামৰ অনুভৱ কৰোৱাৰ এটি শুভ সংকল্পৰ উদয় হৈছে আৰু সেয়েহে সূক্ষ্ম শৰীৰেৰে আকাশ তত্ত্ব পাৰ হৈ সূক্ষ্ম বতনত ব্ৰহ্মাপুৰীত মাতা পিতা বাপ দাদাৰ সন্মুখত তেওঁৰ দৃষ্টিত মোৰ দৃষ্টি একাগ্ৰ কৰিছোঁ। তেওঁৰ বুদ্ধিত মোৰ বুদ্ধি একাগ্ৰ কৰিছোঁ। জন্ম জন্মান্তৰৰ তথা সংগম যুগৰ পুৰুষাৰ্থী জীৱনৰ ফল হিচাপে তেওঁৰ অসীম প্ৰেমৰ ভাণ্ডাৰৰ অধিকাৰী হৈছোঁ আৰু এই অধিকাৰেৰে সমগ্ৰ দুনিয়াক অধিকাৰ প্ৰদান কৰিব বিচাৰিছোঁ। তেওঁক সম্পূৰ্ণ অনুভৱ কৰাৰ, বাবাৰ সম্পূৰ্ণ সম্পত্তিৰ অধিকাৰ কৰাৰ সকলোৰে অধিকাৰ আছে। বৰ্তমান সময়ত প্ৰত্যেকৰে মন বুদ্ধি অস্থিৰ হৈ আছে আৰু বহুতেই এতিয়ালৈকে নিজৰ আচল ঘৰৰ পৰিচয় পোৱা নাই বা আচল ঘৰলৈ মন বুদ্ধিৰ মাধ্যমেৰে পৰিভ্ৰমণ কৰা নাই আৰু সেয়েহে প্ৰেমৰ সাগৰ বাবাৰ লগত সংযুক্ত হৈ সমগ্ৰ দুনিয়া সূক্ষ্ম বতনলৈ প্ৰেমৰ কিৰণৰ প্ৰবাহৰ মাজেৰে আহ্বান কৰিছোঁ। বাপ দাদা আৰু মই সংযুক্ত ৰূপত আমাৰ লগত মিঠি মাম্মাও উপস্থিত আৰু আমাক বৃত্তৰ দৰে আগুৰি সমগ্ৰ বিশ্বৰ মনুষ্য আত্মা সত্য ত্ৰেতা দাপৰ কলি যুগৰ প্ৰত্যেক যুগৰ আত্মা প্ৰেমৰ সাগৰৰ প্ৰেমৰ প্ৰবাহ প্ৰত্যেকলৈ প্ৰবাহিত কৰা হৈছে।
সত্যযোগীসকলে ত্ৰেতাযোগীসকলক, ত্ৰেতাযোগীসকলে দ্বাপৰযোগীসকলক, দ্বাপৰযোগীসকলে কলিযোগীসকলক বাবাৰ ফালে আকৰ্ষিত হোৱাত সম্পূৰ্ণ সহযোগ কৰিছে। অনাদি পাৰলৌকিক পিতা আৰু তেওঁৰ মাধ্যম অলৌকিক মাতা পিতা ব্ৰহ্মাৰ পিতৃত্ব আৰু মাতৃত্বৰ স্নেহৰ বন্ধনেৰে সকলোকে বান্ধি থোৱা হৈছে। এই প্ৰেম অনন্য, মনুষ্যৰ প্ৰেমে মনুষ্য আত্মাক গুণ জ্ঞান শক্তি কলাহীন কৰিলে আৰু এই প্ৰেমে সম্পূৰ্ণ গুণ জ্ঞান শক্তি আৰু কলাৰে পৰিপূৰ্ণ হ'বৰ বাবে মুক্তি জীৱন মুক্তিৰ অধিকাৰী হ'বৰ বাবে সম্পূৰ্ণ চেতনাৰ জাগৰণ কৰিছে আৰু প্ৰত্যেক চেতনা জাগৰণ হোৱা আত্মাক লগত লৈ মাতা পিতা বাপ দাদাৰ সৈতে জ্যোতিবিন্দু মাম্মাৰ সৈতে সকলো মুক্তিধামলৈ যাত্ৰা কৰিছো জ্যোতিৰ্বিন্দু ৰূপত। এয়া সোণালী ৰঙচুৱা পোহৰৰ সূক্ষ্ম দুনিয়া মুক্তিধামত বিশ্বৰ প্ৰতি যুগৰ সকলো আত্মা নিজৰ নিজৰ চিতত অনুভৱ বাবাৰ লগত সংযুক্ত। এই প্ৰেমৰ সাগৰৰ প্ৰেমৰ কিৰণৰ প্ৰবাহ পাৰ্থিৱ বন্ধনৰ পৰা সম্পূৰ্ণ মুক্ত অৱস্থাৰ অনুভৱ। তেওঁৰ প্ৰেমৰ কিৰণ জন্ম জন্মান্তৰৰ জীৱন কাহিনীলৈ প্ৰবাহিত কৰি সম্পূৰ্ণ জীৱন মুক্তিৰ অনুভৱ। জ্যোতিৰ্বিন্দু আত্মাৰ জ্যোতিৰ্বিন্দু পৰমাত্মাৰ সৈতে মিলনৰ মধুৰতাৰ অনন্য অনুভৱ কি পালো সকলোৰে অন্তৰ্জগতত আচৰিত আচৰিত অনুভৱ। নিজৰ ভিতৰতে সম্পূৰ্ণ আচৰিত পৰিৱৰ্তন
আত্মাৰ প্ৰতিটো গুণ জ্ঞান শক্তিৰ সম্পূৰ্ণ স্বতন্ত্ৰতা। প্ৰত্যেক গুণ জ্ঞান শক্তি চিৰদিনৰ সংগী পাই গ'ল। আচৰিত আচৰিত অনুভৱ। মুক্তিধাম আৰু মুক্তিদাতা পিতাৰ লগত আচৰিত আচৰিত অনুভৱ। অসীম প্ৰেমৰ প্ৰাপ্তিৰ অনুভৱ। সম্পূৰ্ণ ভাগ্য মুকলি হোৱাৰ অনুভৱ। পৰমাত্মাৰ গুণ জ্ঞান শক্তিৰ পোহৰত জন্ম জন্মান্তৰ সুন্দৰ জীৱন কাহিনীৰে অতিক্ৰম কৰাৰ অনুভৱ। প্ৰত্যেকৰ অন্তৰত বিজয়ৰ নাগাৰা বাজি থকাৰ অনুভৱ। সম্পূৰ্ণ মুক্তি আৰু জীৱন মুক্তিৰ প্ৰাপ্তিৰ অনুভৱ। আৰু সেই সকলো অনুভৱক প্ৰাপ্ত কৰোৱাৰ পিছত আকৌ তলৰ দুনিয়ালৈ উভতিছো। জ্যোতিৰ্বিন্দু আত্মাই নিজৰ সূক্ষ্ম শৰীৰৰ ৰঙৰ পৰিৱৰ্তন হৈছে। সম্পূৰ্ণ শুদ্ধ পবিত্ৰ অৱস্থালৈ পৰিৱৰ্তন হৈছে। বাপ দাদাৰ সূক্ষ্ম শৰীৰৰ প্ৰত্যেকে বাপ দাদাৰ লগত মহামিলনৰ অনুভৱ কৰিছে। প্ৰত্যেকেই বাপ দাদাৰ বুকুৰ মাজত স্নেহৰ কোলাত, মিঠি মাম্মাৰ বুকুৰ মাজত স্নেহৰ কোলাত অনুভৱ কৰিছে। অসীম স্নেহৰ পালনা অনুভৱ কৰিছে। আৰু সূক্ষ্ম বদনৰ পৰা গোটেই পাৰ্থিৱ জগতলৈ আকাশ বায়ু অগ্নি পানী পৃথিৱীৰে ভৰা সম্পূৰ্ণ পাঁচ তত্ত্বৰ জগতলৈ তাত বাস কৰা ক্ষুদ্ৰৰ পৰা বৃহৎ আকাৰৰ সকলো জীৱ জন্তুলৈ
এই মুক্তি জীৱন মুক্তিৰ বৰদানৰ কিৰণ প্ৰবাহিত হৈছে। আৰু প্ৰত্যেক মনুষ্য আত্মাই যি পাবলগীয়া আছিল পাই গলো আৰু কোনো ইচ্ছা নাই অনুভৱ কৰি কৰি তলৰ দুনিয়ালৈ উভতিছে। আৰু ময়ো বাপ দাদা আৰু মিঠি মাম্মাৰ লগত তলৰ দুনিয়ালৈ উভতিছো। এই পাৰ্থিৱ শৰীৰটোত প্ৰৱেশ কৰিছো। মই নিমিত্ত মাত্ৰ এই শৰীৰটোৰ পৰিচালক আত্মাই বাপ দাদা আৰু মিঠি মাম্মা প্ৰত্যক্ষ কৰাৰ মাধ্যম হৈছো। বাপ দাদা আৰু মিঠি মাম্মাই সমগ্ৰ বিশ্ব সমগ্ৰ আত্মা মই নিমিত্ত আত্মাৰ মাধ্যমেৰে পিতৃত্ব আৰু মাতৃত্বৰ প্ৰতিপালন কৰাৰ অনুভৱ কৰাইছে। প্ৰত্যেককে বাপ দাদা আৰু মিঠি মাম্মাৰ প্ৰতিপালনৰ অনুভৱ কৰাইছে। মই নিমিত্ত মাত্ৰ। তেওঁলোকক সকলোৰে লগত মধুৰ মিলনৰ অনুভৱ কৰোৱাৰ বাবেহে মই নিমিত্ত মাত্ৰ এই শৰীৰটোত উপস্থিত আছো। মোৰ কল্পান্তৰৰ জন্ম জন্মান্তৰৰ সকলো পাৰ্টৰ সামৰণি হৈছে কেৱল মই বাপ দাদা আৰু মিঠি মাম্মা সন্তান সকলৰ লগত স্নেহৰ মধুৰ মিলন ঘটোৱাৰ বাবে স্নেহৰ আদান প্ৰদান কৰোৱাৰ বাবে নিমিত্ত হৈ আছো। গোটেই দুনিয়াৰ আত্মা মুক্তি আৰু জীৱন মুক্তিৰ অধিকাৰৰ মাধ্যম হৈ ময়ো তেওঁলোকৰ শুভ ভাৱনাত সম্পূৰ্ণ মুক্তি জীৱন মুক্তি প্ৰাপ্তৰ
অৱস্থাতে শৰীৰটোক পৰিচালনা কৰাৰ নিমিত্ত হৈ আছো। বাপ দাদাৰ গোটেই বিশ্বৰ প্ৰতি যিখিনি শুভ ভাৱনা, শুভ কামনা, শুভ সংকল্প, মোৰো সেইখিনিয়ে মই বাবাৰ সমান হয়, সম্পূৰ্ণ ব্ৰহ্মাৰ সমান হয়, মিঠি মাম্মাৰ সমান হয়, সকলোৰে ভাগ্য জগোৱাৰ, মুক্তি জীৱন মুক্তি প্ৰাপ্ত কৰোৱাৰ কেৱল নিমিত্ত আত্মা মাষ্টাৰ ব্ৰহ্মা। ওম শান্তি, ওম শান্তি, ওম শান্তি, ওম শান্তি।